ঘৰৰ পৰা ওলাই গৈ আমি ৰাস চাবলৈ গৈছিলোঁ। ৰাস চাব যাওঁতে আমি বাটতে মাজত আমি মেলাত সোমাইছিলোঁ। মেলাত সোমাই ছোৱালীক খুব খেলিব দিছিলোঁ। খেলিব দি তাই খুব ভাল পাইছিলে খেলি। খেলাৰ পাছত আমি গোটেই মেলা ঘূৰি চালোঁ। চাই মেলি আকৌ ৰাস চাব গ'লোঁ উত্তৰ কমলাবাৰী সত্ৰত। উত্তৰ কমলাবাৰী সত্ৰত ৰাস চাব যাওঁতে দৌৰীয়া দলঙত গৈ ফটো একপিও মাৰিলোঁ। ফটোকপি মাৰি পিনি আমি ডাইৰেক্ট উত্তৰ কমলাবাৰী সত্ৰত পালোঁ। তাত মানুহ ভিৰত যেনে তেনে সোমালোঁ। যেনে তেনে সোমাই ভিডিঅ'টো সিহঁতৰ যিটো পুখুৰীটো চালোঁ। চাই মেলি অকণমান পাছত ৰাসটো আৰম্ভ হৈছিলে। ৰাসটো আৰম্ভ হোৱাৰ পাছত চালোঁ। অকণমান চাই পিনি গুচি আহিলোঁ ঘৰলৈ।
উত্তৰ কমলাবাৰী সত্ৰৰ পৰা চাই পিনি আমি গুচি আহিলোঁ ঘৰলৈ। ঘৰৰ পৰা আকৌ ভাবিলোঁ পকাজৰা ৰাস হলটো নতুন ৰাস হল হয়, তাত চাবলৈ গ'লোঁ। চাই ভালেই লাগিলে বাৰু। আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণভাৱে দেখাব নোৱাৰিলোঁ, আধা আধি চোৱা দেখুওৱা হ'ল। মাজুলীৰ ৰাস আপোনালোকক সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ যদিও, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব প্লিজ।